মানে এই দলংখন পুৰা এছ নিচিনা একদম এইফালৰ পৰা এনেকৈ আছে এইফালে গৈ পুৰা একদম সেনেকৈ এছ একদম এছ নিচিনা আপুনি গুগল মেপত চাৰ্চ কৰি ল'ব একদম পুৰা এছ নিচিনা দেখিবলৈ। নমস্কাৰ বন্ধুসকল, মই এইটো মানে আপোনালোকৰ মাজলৈ লৈছোঁ আজি আকৌ এটা নতুন ভিডিঅ'। বহুত দিনৰ মূৰত 15 আগষ্টত ভিডিঅ' বনাম বুলি কৈছিলোঁ, কিন্তু আজি হঠাতে মানে পেহাহঁতৰ দাদা শদিয়ালৈ লগ ধৰিলে যাবলৈ। শদিয়াত মোৰ পেহী ঘৰ আছে, তো ফুৰিবলৈ যাওঁ, তো আপোনালোকক ভাবিলোঁ লগত দেখাই দিওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই থাকক। তো চাই থাকক। মই এতিয়া বৰ্তমান ধুনীয়াকৈ গা পা ধুই ওলাই আহিছোঁ, যিহেতু 2 বছৰ মূৰত আকৌ শদিয়া যাম ন, কাৰণে অকণমান এক্সাইটেডো হৈ আছোঁ। তো সকলোৱে চাই থাকক শেষলৈকে। এতিয়া দাদা ইয়াত ৰখি আছে, মই ঘৰৰ পৰা ওলাই আহিছোঁ। তো বলক অকণমান গৈ লওঁ, তাৰপৰা আপোনালোকৰ আগত লগ পাইছোঁ নেকি। তো বন্ধুসকল এতিয়া ওলাই আহি গ'লোঁ, গৈ লওক বলক আগত দেখাইছোঁ চাই থাকক। তো ফিল আপ কৰাবৰ কাৰণে পেট্ৰল লগত সোমাই লওঁ, ফিল আপ কৰাই লওঁ। মানে কিনিবা গ'লে ফিল আপটোতো ইম্পৰ্টেণ্ট ন, তো চাই থাকক। ফিল আপ কৰাৰ লগতে মানে বাইকৰ চকাত পাম্প চেক কৰাটোতো ইম্পৰ্টেণ্ট নে কি, তো কৰাই লওক। তাৰপৰা আগত লগ পাই আছোঁ, ঠিক আছে। মানে আমি আহি এতিয়া এই মাকুমৰ ওচৰতে পালোঁহি। এইফালে এইটো হাইৱে দেখিছে, হাইৱে নহয় একচুৱেলি এইটো বাইপাছ হয়। ইয়াতে হোটেলত আমি মানে ভাত চাত খালোঁ, এতিয়া অকণমান ৰখিছোঁ। এতিয়া আমি ভাগৰো লাগিছে ন, অলপমান গা চাও বিষাই, মানে কঁকাল চকাল বিষাই গৈছে। ইমান দেৰি বাহিৰত বহি থকা, কিমান 11টামান বজাতে ওলাইছিলোঁ, এতিয়া 1:30 বাজি গ'ল। তো এতিয়া অকণমান ৰখোঁ, তাৰপৰা ওলাই যাওঁ। তো চাই থাকক সকলোৱে শেষলৈকে। তো পূৰা ভাত চাত খাই হৈ গ'ল, এতিয়া যাবলৈ ওলাই আহিছোঁ। আমি হাতত লৈ লৈছোঁ, মানে পূৰা গৰম, পিন্ধিবলৈ মন যেনে হ'লেও পিন্ধিব লাগিবই। মানে পূৰা এই 15 আগষ্ট পাইছে, এইটো পূৰা চেক টেক বহি আছে সেইকাৰণে। তো এইফালে গৈ লওঁ, এইফালে যাব লাগিব, আৰু বহুত যাবলৈ আছে, একদম একেবাৰে গধূলিয়ে পামগৈ। ব'লক আগত লগ পাই আছোঁ। কি হরে
বন্ধুসকল আহি আমি ঢলাশদিয়া দলঙৰ ওপৰ পাই গ'লো। এইখন চাওক দলংখন কি মজা লাগিছে দেখিছেনে? এইফালে এইখন ব্ৰহ্মপুত্ৰখন আৰু মানে এই দলংখন পূৰা এছ নিচিনা একদম। এইফালৰ পৰা এনেকৈ আছে, এইফালে গৈ পূৰা একদম সেনেকৈ একদম এছ নিচিনা। আপুনি গুগল মেপত চাৰ্চ কৰি ল'ব, একদম পূৰা এছ নিচিনা দেখিবলৈ। এইখন পূৰা দীঘল দলংখন দেখিছেনে? ইয়াতে অকণমান ৰখি লৈছোঁ, ফটো চটো দুদিনমান মাৰিম, আপোনালোকৰ চাই থাকক। এইটো মাজতে সেইটো সৰুকৈ দ্বীপ নিচিনা আছে দেখিছেনে? কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু বৰষুণ চৰষুণ দি পূৰা পানী বাঢ়ি গ'ল, ফুট বুলি আছে মজাকৈ পূৰা। বাৰিষা দিন যিহেতু সেইকাৰণে দেখিছে আৰু এইখনেই ব্ৰহ্মপুত্ৰ নদীখন। ইয়াত দুটামান চিনেমাটিক শ্বট দিছোঁ, একদম ধুনীয়াকৈ চাই ল'ব। আৰু যদি চাই ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু কমেণ্ট কৰি থৈ যাব। ফাইনেলি তাহাঁতৰ হোমটাউন শান্তিপুৰ পাই গ'লো। অকণমান আগতে চাৰিআলিটা আছে, মেডিকেল চাৰিআলি বুলি সেইটো, তাৰ পৰা পালোহি আৰু একেবাৰে ফ্ৰেছ হ'লোঁ। আপোনালোকক একদম গধূলি লগ পাইছোঁ, ঠিক আছে। A few moments later. তো বন্ধুসকল মই মানে এই পেহাহঁতৰ ঘৰ আহি পালোঁ, পাই হ'ল অলপ টাইম হ'ল। তাৰপৰা ফ্ৰেছ হ'লোঁ, মুখ হাত চুখ ধুই এতিয়া অকণমান নাইট আউটত ওলাই আহিছিলোঁ। তো এতিয়া যাওঁ আৰু আকৌ পেহাহঁতৰ ঘৰলৈ, ঘৰত গৈ ভাত পানী খাই আকৌ হ'ম। তো ভিডিঅ'টো আজি চাই কেনেকুৱা দিলে কমেণ্ট এটা কৰি আৰু লাইক এটা কৰি জনাই দিব যদি ভাল লাগিলে। আৰু যদি ছাবস্ক্ৰাইব নকৰা কৰি ৰাখিব, যিসকল আগৰ পৰা কৰি আহিছে তেওঁলোকৰ মনৰ পৰা ধন্যবাদ। আৰু যদি নাই কৰা কৰি ৰাখিব আৰু যিমান পাৰে শ্বেয়াৰ এটা কৰিব। আৰু কাইলৈ যিহেতু 15 আগষ্ট এটা স্পেচিয়েল ভিডিঅ' আনিম বুলি আহিছোঁ, সেইকাৰণে চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।